Good morning, sir. Good morning, good morning. Thank you, sir. এইবোৰ সকলোবোৰ আপোনালোকৰে কিবা আপোনালোকে যদি নিশিকালেহেঁতেন আমিনো কেনেকৈ শিকিলো হয় জানিলোহেঁতেন ৰাইট তই ঠিকেই কৈছ মিছা ক'লে কিডাল হ'ব ছাৰ যেতিয়া টাউনলৈ যাওঁ বা ধনী মানুহৰ ঘৰলৈ যাওঁ তেতিয়া সিহঁতৰ ঘৰত ভাত খাবলৈ দিলে বৰ দিগদাৰ হয় ভাত খাবই নোৱাৰোঁ এইটো আকৌ কেনেকুৱা কথা বুজাই দেচোন আমি হৈছোঁ দুখীয়া গাঁৱলীয়া মানুহ খাতি অসমীয়া পৰিচয়টো অলপ বেছিয়ে হ'ল নেকি যি কি নহওক ছাৰ আমি সকলো পিয়াত বহি বা মাটিত বহি ভাত খাওঁ কিন্তু যেতিয়া ধনী মানুহৰ ঘৰলৈ যাওঁ তেতিয়া ডাইনিং টেবুলত বহি ভাত খাবলৈ দিয়ে আমাৰতো ডাইনিং টেবুলত বহি বা চকীত বহি ভাত খোৱা অভ্যাসটো নাই তেতিয়া ভাত খাওঁতে হাতখন যিহে বিষায় সেইবাবে ভাত খাবই নোৱাৰোঁ কথাটো এনেকুৱাহে বৰ দিগদাৰ জানো বৰ দিগদাৰ ছাৰ সেইবিলাক কথা গুলি মাৰক আচল কথাটো শুনক আজি তহঁতৰ ইমান কথা আছেনে সেইবিলাক কথা গুলি মাৰি আচল কথাটো শুনিব লাগে কচোন বাৰু আচল কথাটো সঁচা ক'লে বা মিছা ক'লে কিডাল হ'ব ছাৰ আজি যদি মই গছত উঠিব পাৰিলোহেঁতেন মোৰ হাতত আইফোন এটা থাকিলেহেঁতেন আইঅ দেখি গছত উঠাৰ লগত আইফোন মই হ'লে বুজা নাই দেই মই নুবুজালে আপুনি কেনেকৈ বুজিব ছাৰ আচল কথা হ'ল আমাৰ ঘৰত বহুত তামোল গছ আছে তামোল বিকি আমি বছৰেকত প্ৰায় 2 লাখ মান টকা পাওঁ ৱাহ ইমান টকা দেউতাই মোক কৈছিলে তোক মই 50 জোপা তামোল দি দিছোঁ তই নিজেই গছত উঠি তামোলখিনি পাৰি বিকি ল আৰু যি পইচা পাওঁ সেয়াটো নিজৰ হ'ব কিন্তু ছাৰ মই গছত উঠিব নাজানো সেইবাবে তামোল বিকি পোৱা পইচাৰে আইফোন কিনিব নোৱাৰিলোঁ তইনো তামোলখিনি বেলেগৰ হতুৱাই কিয় নেপাৰিলি ছাৰ তাতো এটা কথা দেউতাই মোক চৰ্ত বান্ধি দিছিলে তামোলখিনি নিজে পাৰিলেহে বোলে তামোল বিকি পোৱা পইচাটো মোক দিব মই সেইবাবে আইফোনৰ লোভত গছত লাহে লাহে উঠি গৈ আছো অকণমান উঠি গৈ তললৈ সৰি পৰিলোঁ ঠাচ হে এদাই মানে ছাৰ সকলো এদাই হাত ভৰি বেকা হৈ থাকিলে ভালদৰে গছত উঠিব জনা হ'লে আজি আইফোন মোৰ হাতত থাকিলেহেঁতেন আচ্ছা বুজিছোঁ দে তহঁতৰ কথাবিলাক তহঁতৰ কথা শুনিলে ৰ'বই নোৱাৰোঁ শুনিলেই শুনিব মন গৈয়ে থাকে কৰ কথা ক'ত লগা তহঁতেহে জানো ঐ ৰমেন তই 20ৰ পৰা 1লৈ ওলোটাকে মাত 20 19 18 17 16 15 14 13 12 11 10 9 8 7 6 5 4 3 2 1 ৱাও বঢ়িয়া ছাৰ বেছিকৈ ৱাও নকৰিবচোন কাষৰ মানুহবিলাকে এম্বুলেঞ্চ আহিছে বুলি ভাবিব তই ঠিকেই কৈছ দে হ'ব বাৰু হয় ছাৰ 2026 চনৰ গানবোৰ কেনেকুৱা হ'ব আপুনি শুনিব নেকি বাৰু শুনাচোন অ'কে ছাৰ এতিয়া পেঁপা বজিব পে এতিয়া ঢোল বজিব ঘেনচাক আম গছত লাগিব কঁঠাল তলত সৰিব কঁঠাল তলত সৰিলে মানুহৰ পেটত সোমাব মূৰ্খ এইটো তোৰ গানেই হ'লনে ছাৰ আৰু অলপ স্পীড গাব লাগিব এনেকৈ লাহে গালে নহ'ব এতিয়াহে শুনিবলৈ বেয়া পাইছে 2026 চনত কিন্তু এইটো গানেই ভাল লাগিব হয় দে বাৰু আজিলৈ হ'ব দে মই তহঁতৰ কথা শুনি থাকিলে ঘৰলৈ যাবলৈকে মন নেযাব অ'কে ছাৰ ঠিক আছে বাই আজিলৈ বাই